নমস্কাৰ বন্ধুসকল, অসমত তালিবানী নিয়ম এই সংক্ৰান্তত আগবঢ়ালোঁ আৱাজ আসামৰ ফালৰ পৰা এখনি ভিডিঅ'। বৰ্ষা পৰিধান নকৰাক কেন্দ্ৰ কৰি এগৰাকী মুছলমান যুৱতীক অপদস্থ কৰি ঘৰৰ পৰা উলিয়াই দিয়া হ'ল এইখন অসমত। বৰ্ষা পৰিধান নকৰি জিন্স পেণ্ট পৰিধান কৰাটোৱেই অপৰাধ হ'ল মুছলমান যুৱতীগৰাকীৰ। অসমৰ বিশ্বনাথ চাৰিআলিৰ ঘটনা এয়া। বিশ্বনাথ চাৰিআলিৰ দৈনিক বজাৰৰ সমীপৰ 12 নম্বৰ ৱাৰ্ডৰ নিবাসী এগৰাকী যুৱতীক বৰ্ষাৰ সলনি জিন্স পেণ্ট পৰিধান কৰাৰ বাবে মানসিকভাৱে হাৰাশাস্তি কৰি অশ্লীল গালি-গালাজ দিয়ে এইখন অসমতেই। এই অভিযোগ উত্থাপন হৈছে পৰিয়ালটোৰ যুৱতীগৰাকীৰ ঘৰৰ ফালৰ পৰা। জানিব পৰা মতে নুৰুল আমিন নামৰ ব্যক্তিগৰাকীয়ে বৰ্ষাৰ সলনি জিন্স পেণ্ট পৰিধান কৰাৰ বাবে যুৱতীগৰাকীক অপদস্থ কৰে। উল্লেখযোগ্য যে নুৰুল আমিনৰ ঘৰত মোবাইল এচেছৰিজসমূহ মজুত কৰি বিক্ৰী কৰে তেওঁৰে 2 পুত্ৰই। যুৱতীগৰাকীয়ে মোবাইলৰ হেডফোন ক্ৰয় কৰিবলৈ গৈছিল নুৰুল আমিনৰ ঘৰত। সেই সুযোগতে নুৰুল আমিনে যুৱতীগৰাকীক অশ্লীল গালি-গালাজ দিয়ে আৰু যুৱতীগৰাকী কান্দি কান্দি নিজ ঘৰত উপস্থিত হয়। পিছত যুৱতীগৰাকীৰ পিতৃয়ে এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ যোৱাত নুৰুল আমিনৰ 2 পুত্ৰই যুৱতীগৰাকীৰ পিতৃক বাট আগচি ধৰে আৰু নুৰুল আমিনৰ পুত্ৰ ৰফিকুল ইছলামে মানুহজনক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি ধাৰা 341/294/323/34 অধীনত 415/21 নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছে। বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত অধ্যয়ন কৰা ছাত্ৰীগৰাকীক কৰা এনে অমানৱীয় ঘটনাই সমগ্ৰ বিশ্বনাথ চাৰিআলিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে পুলিচে নুৰুল আমিন আৰু তেওঁৰ পুত্ৰ ৰফিকুল ইছলামক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ভিডিঅ'খন চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।